Hey friends, welcome to my channel Zoom in Life. আজি মই গৈ আছোঁ 6 মাইললৈ 6 মাইল গুৱাহাটী 6 মাইল বিপণন ক্ষেত্ৰ এইখন এখন এনেকুৱা বিপণী য'ত আপোনালোকে সকলোবোৰ আমাৰ থলুৱা যিখিনি শাক পাচলি আছে গোটেইখিনি আপোনালোকে ইয়াত পাব মানে অসমৰ বিভিন্ন জাগাৰ পৰা আহি ইয়াতে গোটেইখিনি সংগ্ৰহ কৰি ইয়াতে বেচা হয় ইয়াতে কোনো ধৰণৰ আপোনাৰ কেমিকেলছ নাই একো নাই গোটেইখিনি জৈৱিক আৰু লগতে ইয়াত এখন আছে ৰুফটপ ৰেষ্টুৰেণ্ট মানে ছাতৰ ওপৰত এখন ৰেষ্টুৰেণ্ট আছে সেইখন ৰেষ্টুৰেণ্টে বহুত ধুনীয়া এইটো কনফাৰেঞ্চৰ কাৰণে হওক আপোনাৰ মেৰেজ ফাংচন বা তাতে ডি জে শ্ব'জ আৰু বহুত কিবা কিবি প্ৰগ্ৰেম 12 মাহে হৈ থাকে তাৰে কৰি এটা স্পেচিয়েল বস্তু আছে ইয়াতে এইখন বিপণীত এইটো আছে যে ইয়াতে আমাৰ 12 মাহে পিঠা লাৰু হাবি জাবি যিমান আমাৰ অসমীয়া থলুৱা খাদ্য আছে গোটেইখিনি সদায় বনাই থাকে সন্ধিয়াৰ সময়ত এতিয়াতো উৰুকা আহিছে আৰু আপোনালোকেতো বস্তুবোৰ কিনিবই তে আপোনালোকে তাতে আহিও কিনিব পাৰে তে আজি মই তালৈকে গৈ আছোঁ এখন তাত ডিপাৰ্টমেণ্টেল ষ্ট'ৰো আছে আৰু বহুত কিবা কিবি আছে এটা কম্পাউণ্ডৰ ভিতৰত তো বেলেগ জেগাত যাব দৰকাৰ নাই আমি তাতেই গোটেইখিনি বস্তু পাওঁ তে এনেকুৱা এটা জেগাত আজি গৈ আছোঁ আপোনালোককো লৈ যাম তে ব'লক আজি তালৈকে যাওঁ আৰু তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জুম ইন লাইফ আৰু ছাবস্ক্ৰাইব কৰি কিনে এটা বেল আইকনটো টিপি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব তে ব'লক এতিয়া যাওঁ বিপণন ক্ষেত্ৰ 6 মাইল জুম অ'কে মই আহি পালোঁ বৰ্তমান বিপণন ক্ষেত্ৰ চাব পাৰে মোৰ বেক চাইডে আছে এতিয়া মই ভিতৰলৈকে যাম তাৰপিছত আপোনালোকক বাকীখিনি বস্তু দেখাম কি কি ইয়াত আছে তে ব'লক আগতে ভিতৰলৈকে যায় তাৰপিছত আমি বাকীখিনি বস্তু চাওঁ কেনেকুৱা কি হয় কেনেকুৱা মূল্য হয় কেনেকুৱা কি হয় গোটেইখিনি বস্তু তে ব'লক যাওঁ অ'কে ফাইনেলি মই আহি পালোঁ যোনটো আমাৰ বিপণনৰ অৰ্গেনিক মাৰ্কেট আছে মানে জৈৱিক ইয়াতে আপোনালোকে চাব পাৰে গোটেইখিনি ইয়াতে অৰ্গেনিক হয় মানে জৈৱিক এইটো কোনো ধৰণৰ মাছখোৱা বা ক'ৰবাৰ বজাৰৰ পৰা অনা নহয় এইটো আনিছে চব বেলেগ বেলেগ ঠাইৰ বেলেগ বেলেগ ৰাজ্যৰ গাঁৱৰ পৰা অহা হয় য'ত কোনো ধৰণৰ পেষ্টিচাইড কোনো ধৰণৰ কেমিকেল একো বস্তু ইউজ নাই তে মই আগলৈকে আৰু গৈ আছোঁ কেনেকুৱা লাগে কি কি আছে আমি চাওঁ বাৰু ইয়াতে গোটেইখিনি আছে ভোগালী আহিছে তে লাওটো লাগিবই আৰু লগতে কৰ্দৈ যোনটো বৰ্তমান এতিয়া পোৱা নাযায় য'তে ত'তে কিন্তু ইয়াতে এইখন মাৰ্কেটত গোটেইখিনি উপলব্ধ আছে আৰু ইফালে আছে আপোনাৰ গোটেইখিনি যিখিনি শাক পাচলি আমাক লাগে যোনখিনি অৰ্গেনিক শাক পাচলি আমি খাব বিচাৰোঁ গোটেইখিনি আছে ইয়াতে এতিয়া যিহেতু ভোগালী আহিছে উৰুকাৰ গোটেইখিনি বস্তু আছে আমাৰ যিখিনি চাউল লাগে বৰা চাউল এইটো কুন্দুলি জহা এনেকুৱা বিভিন্ন ধৰণৰ বেলেগ বেলেগ চাউলো আছে ইয়াতে তে সেইখিনিও ইয়াতে উপলব্ধ আছে ইয়াতে আছে অসমীয়া জলপানৰ সামগ্ৰী জলপানৰ সামগ্ৰী কি কি আছে চাওঁ আমাৰ চিৰা গুড় এইবোৰ গোটেইখিনি ইয়াতে পোৱা যাব ইপিনে চাব পাৰে অসমীয়া জলপান চিৰা প্লাছ আপোনাৰ এইটো কি হয় এইটো মই ঠিকভাৱে এইটো বেহাৰ হয় আৰু গোটেইখিনি বস্তু ইয়াতে আছে অলমষ্ট এইটো কি এইটো ব্লেক ৰাইচ একচুৱেলি আমাৰ বজাৰত নৰ্মেলি পোৱা নাযায় বহুত বিচাৰিব লাগে কিন্তু ইয়াতে আহিলে আপুনি 80 ৰুপিজ এইটো কিমান আছে হাফ কেজি 80 ৰুপিজ তাৰমানে 160 টকাত আপোনালোকে 1 কেজি ব্লেক ৰাইচ ল'ব পাৰে অ'কে এতিয়া আহি পালোঁ ডিপাৰ্টমেণ্টেল ষ্ট'ৰত ডিপাৰ্টমেণ্টেল ষ্ট'ৰত আমাক যি সদায় ডেইলি ইউজৰ লাগে চাবোন চেম্পু হাবি জাবি আৰু কিবা চাৰ্ফ টাৰ্ফ কাপ প্লেট যি কিনিবৰ মন আছে চব কিনিব পাৰে এইখন বিপণীতে এইখন মোৰ পুৰণা এলামেল ভেস্পা নহয় এইটো চেল্ফি জন হয় একচুৱেলি আৰু এইখিনি পালোঁ এতিয়া কাপোৰৰ দোকানলৈ সঁচাই কাপোৰৰ দোকানখনতো বহুত ধৰণৰ কাপোৰ আছে বিপণনৰ ক্ষেত্ৰত আৰু এটা ভাল ফেচিলিটিজ আছে যে ইয়াতে আপোনালোকে যদি কিবা আপোনালোকৰ মেৰেজ ফাংচন থাকে বা ৰিচেপশ্যন থাকে কিবা তে ইয়াত আহি কিনে সেইটোৰো ফেচিলিটি আপোনালোকে পাব ইয়াত আহি কিনে আপোনালোকে গোটেইখিনি যিখিনি এৰেঞ্জমেণ্ট আছে তেখেতসকলে বিপণন ক্ষেত্ৰই নিজাকৰীয়াকৈ কৰি দিয়ে তে আপোনালোকৰ যদি কিবা টাইপৰ ফাংচন আছে বা কিবা বাৰ্থডে পাৰ্টি হওক আপোনালোকৰ বিয়াৰ পাৰ্টি হওক বা আৰু বিভিন্ন টাইপৰ কিবা যদি পাৰ্টি আছে বা কনফাৰেঞ্চ হওক গোটেইখিনি আপোনালোকে ফেচিলিটিজটো ইয়াতে পাব অ'কে মই যোনখন ৰুফটপ ৰেষ্টুৰেণ্টৰ কথা কৈছিলোঁ য'ত গোটেইখিনি ডি জে শ্ব'জ হয় কিবা হয় বিয়াৰ পাৰ্টি হয় আৰু অ'পেন এয়াৰ ৰেষ্টুৰেণ্ট হয় ৰুফটপত মই তালৈকে গৈ আছোঁ এতিয়া ব'লক মোৰ লগত তালৈকে অ'কে ফাইনেলি মই আহি পালোঁ O2 বেংকুৱেট ৰেষ্টুৰেণ্ট যোনটো ৰুফটপত আছে বিপণন ক্ষেত্ৰত আৰু এইটো বহুত ধুনীয়া গুৱাহাটীৰ ভিতৰত বহুতখিনি এইটো চৰ্চাত আছে
মই জাষ্ট এতিয়া সোমাই যাম, আপোনালোককো দেখাম কেনেকুৱা হয়। ইয়াৰ ডেক'ৰেশ্যনটো সঁচাই বহুত ধুনীয়া বনাইছে। অকণ মুখটো ফাঁচি আছে, একো টেনশ্যন নল'ব। একচুৱেলি ঠাণ্ডাৰ কাৰণেও হ'ব পাৰে, মই একচুৱেলি আজি জেকেটটো পিন্ধা নাই কাৰণে ঠাণ্ডা লাগিছে, একো নাই। বাৰু ইফালৰ পৰা মই দেখাই লৈ গৈছোঁ। ইফালে চাব পাৰে ষ্টাৰ্টিং ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন, ধুনীয়া ধুনীয়া দুজনী ছোৱালী ৰাখিছে। আৰু এণ্ট্ৰি গেটটো চাওক, এণ্ট্ৰি গেটটো অ'ৰ নিচিনা বনাইছে। এতিয়া বলক এতিয়া ভিতৰলৈ যাওঁ। ষ্টাৰ্টিং কৰিছে ইয়াৰ পৰাই, চাব পাৰে ইমান ধুনীয়াকৈ ইয়াতে যোনখিনি ফ্লাৱাৰ ডেক'ৰেশ্যন আছে এইটো নেচাৰেল হয়। প্লাছ যিখিনি ইয়াতে টেবল চেয়াৰ্ছ দিছে এইটো স্পেচিয়েলি এইটো চাইকেল থিমত বনোৱা হৈছে এইটো চাগে। ইয়াত এটা ঘৰৰ নিচিনা বনাইছে, যোনটো ইয়াতে এটা যোনটো পাৰ্টি কৰিবৰ কাৰণে সঁচাই বৰ ধুনীয়া জেগা এটা হয়, যাব পাৰে। ইয়াতে হয়তো কোনোবা কাষ্টমাৰ আহিছিল চাগে, আমি মাত্ৰ খাই কিনে গুচি গ'ল। আৰু ইয়ালৈ আহিলে আপোনালোকে ওপৰতো গৈ কিনে আপোনালোকৰ যিখিনি কামৰ কাৰণে আহিছে, যি খাদ্য উপভোগ কৰিব আহিছে বা এটা ধুনীয়া পাৰ্টিৰ কাৰণে আহিছে, ওপৰত গৈ কৰিব পাৰে। মই এতিয়া ওপৰলৈকে গৈ আছোঁ, চাওঁচোন বলক কেনেকুৱা হয়। কিবা হওক নহওক ইয়াতে আহি কিন্তু 5 ষ্টাৰ হোটেলৰ যোনটো মজা, যেনেকুৱা ভিভাণ্টা আছে, ৰেডিচন ব্লু আছে, তাৰে মজাটো পাব কিন্তু। ৱাও, সঁচাই বহুত ধুনীয়া। ইয়াৰ পৰাই আপোনালোকে ষ্টেজখন চাব পাৰে, সেইখন ষ্টেজ হয়, যোনটো ব্লু কালাৰত দেখা পাইছে সেইখন ষ্টেজ হয় এখন। ইয়াতে লাইভ মিউজিক, DJ শ্ব'জ আৰু বহুত কিবা কিবি ইয়াত হৈয়ে থাকে। চ' মই ওপৰৰ যোনখন ৰেষ্টুৰেণ্ট, য'ত একেখন ৰেষ্টুৰেণ্ট হয়, সেইখন মই অকণ দেখাই দিছোঁ আপোনালোকক। চাওক, সঁচাই বৰ ধুনীয়া। অ'কে, বলক এতিয়া তললৈ যাওঁ। তলত আৰু বহুতো বস্তু আছে চাবলৈ, লাহে লাহে তললৈ যাওঁ। এইটো কাঠৰ মূৰা হয় নে গছৰ মূৰা গম নাপাওঁ, কিন্তু বহুত ধুনীয়া লাগিছে, ভালকৈ ফাৰ্নিছ কৰা আছে। ইয়াতে আপোনাৰ ৱাটাৰফল এটা আছে, বৰ ধুনীয়া দেখাত, এইটো ভাল লাগিছে চাই। এইখন কফি হাউচ। ইয়াত আৰু এটা কনফাৰেঞ্চ হল টাইপ আছে। এইটো হল চাগে একচুৱেলি কনফাৰেঞ্চ নহয়, এইটো চাগে খোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়। কিবা পাৰ্টি চাৰ্টি হ'লে, ডাঙৰ পাৰ্টি হ'লে এইটো খোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইটো গোটেই ৱেল ফাৰ্নিছড হয়। চকী টকীবোৰ বৰ ধুনীয়াকৈ VIP চেয়াৰ বনাই থৈছে, ভালকৈ ডেক'ৰেট কৰা আছে, আৰু প্লাছ ফুল্লি AC হয় এইটো। সঁচাই অৰিজিনেল হাতী টাইপ লাগি আছে এইটো মোৰ, কিন্তু অৰিজিনেল নহয়, এইটো কাঠেৰে বা ফাইবাৰেৰে বনোৱা হয়, কিন্তু বহুত ধুনীয়া হয় দেখাত। অ'কে, গুৱাহাটীত ভালেমানো ৰেষ্টুৰেণ্টত গ'লোঁ, বহুত জেগা ঘূৰিলোঁ, কিন্তু এনেকুৱা এখন ৰেষ্টুৰেণ্ট সঁচাই মই দেখা নাছিলোঁ। ইয়াত আহি সঁচাই বহুত বেছি ভাল লাগিছে। ইয়াৰ যোনবোৰ বনাই থোৱা আছে, ষ্টেচু হওক, এইটো এটা ধুনীয়া ঘৰিয়াল বনাই থোৱা আছে, সঁচাই মানে চাব লগা হয়। এইখন এখন ষ্টেজ হয়, য'ত DJ নাইট, লাইভ মিউজিক, শ্ব'জ, ৰেম্প ৱাক চব চলি থাকে। আৰু গৈ 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 মই পালোঁ এখন ৱাল, য'ত পানী পৰি আছে আৰু 3টা হাতী, সিংহ কিবা কিবি আছে। আৰু ইয়াৰে ফাৰ্নিচাৰবোৰ দেখিছেনে, গোটেইবোৰ বেলেগ বেলেগ, এনেকুৱা নহয় যে এটা ডিজাইনতে বনোৱা আছে। গোটেইবোৰ ফাৰ্নিচাৰ সঁচাই বেলেগ বেলেগ ডিজাইনত, বহুত ষ্টাইলত বনোৱা আছে, যাতে এটা যোনটো বুলি কয় এটা হেভি বাজেটত বনোৱা এখন ৰেষ্টুৰেণ্ট হয়। ইয়াতে কৃষ্ণ ৰাধা ঝুলা এখন ঝুলা হয়, এনেই কৈছোঁ। ইয়াতে বাৰু আপোনালোকে আহিলে ইয়াতে অকণ ঝুলি এনজয় কৰিব পাৰে, অকণমান ইভিনিঙৰ টি ল'ব পাৰে। অ'কে, এনেকুৱা আৰু বহুতো জেগা মই দেখাব চেষ্টা কৰিম আপোনালোকক, কিন্তু তাৰে আগতে মোৰ চেনেলটো জুম ইন লাইভ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিব নাপাহৰিব। মানে এইখন যিখন ৰেষ্টুৰেণ্ট সঁচাই বৰ ধুনীয়া বনাইছে। ইয়াতে আৰু এটা কেবিন টাইপ আছে, চাব পাৰে, বৰ ধুনীয়া। ইয়াতে চাগে এইটো ডান্সিং ফ্ল'ৰ বুলি কয় নেকি, নে কি বুলি কয় এইটো নাজানো, কিন্তু সঁচাই বৰ ধুনীয়া। ইয়াতে লাইটবোৰ জ্বলি আছে ফ্ল'ৰতে। ইয়াতে যিখিনি আপোনালোকে ধৰক ফ্ৰেণ্ডছ বা ফেমিলি, যদি আপোনালোকে পাৰ্চনেলি মানুহক মাজত নহয় অকলেকে পাৰ্টি কৰিব বিচাৰে, এইটো ৰুম আপোনালোকে লৈ ল'ব পাৰে। সঁচাই বৰ ধুনীয়া হয় ৰুমটো। ইয়াতে গোটেইখিনি ইয়াৰ পৰা আপোনালোকে, ইয়াতে যদি কিবা ফাংচন টাংচন হয় আপোনালোকে গোটেই ইয়াৰ পৰাই চাই থাকিব পাৰে, ধুনীয়াকৈ চাব পাৰে। ইয়াৰ পৰা মই গোটেই ভিউটো আকৌ দেখাই দিছোঁ, সঁচাই ভাল হয়। ওপৰত আৰু এটা আছে, এখন ৰেষ্টুৰেণ্টত ইমানবোৰ বস্তু চাই ভাল লাগিছে মোৰ। ওপৰত আৰু আছে বোলে, মই সেইটোলৈকে এতিয়া গৈ আছোঁ। তে বলকচোন ওপৰত যাওঁ এবাৰ। তে মই আহি পাইছোঁ একদম টপত, আৰু এইটো টপ ভিউ। ইয়াৰ পৰাই সেইবোৰ দেখা গৈছে। সেইখন ভিভাণ্টা হয়, য'ত মই আঙুলিয়াই আছোঁ, এইটো লাইট জ্বলিছে, ভিভাণ্টা হয়। আৰু এইখন হ'ল আপোনাৰ হোটেল লিলি। ইয়াৰ পৰাই গোটেইখিনি ভিউ আপোনালোকে পায় গুৱাহাটীৰ প্ৰমুখ জেগাবোৰৰ, চাব পাৰে। সেইফালে সেইটো মেইন ৰোড গৈ আছে, আকৌ ইয়াৰ পৰা আকৌ ছেম ষ্টেজখন দেখা পায়। চ' বস্তুখিনি ইমান ধুনীয়াকৈ ইয়াতে বনোৱা আছে, সজোৱা আছে,
যে সঁচাই চাই কিনে মনটো ভাল লাগি গৈছে তে আপোনালোকে যদি ইফালে 6 মাইলৰ ফালে আহে তে এবাৰ বিপণন ক্ষেত্ৰত আহি এখন নতুন ৰেষ্টুৰেণ্ট নতুন এটা জেগাৰ আমেজ ল'ব নাপাহৰিব কিন্তু সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু বিহু আহি গ'ল এতিয়া পিঠা খাওক লাড়ু খাওক আৰু বহুত কিবা কিবি খাওক মাছ মাংস একো নেৰিব এয়া আমাৰ ইয়াতে বিপণনটো 12 মাহে এইটো বনাই থাকে পিঠা লাড়ু যি যি খাই গোটেইখিনি ইয়াতে উপলব্ধ আছে গোটেই 12 মাহে চ' ইয়ালৈ আহিলে এইবোৰৰ আমেজ ল'ব নাপাহৰিব আৰু লগতে শেষত এটা কথা কওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব জুম ইন লাইভ শ্বেয়াৰ কৰিব আৰু বেল আইকনটো টিপিব নাপাহৰিব আজিলৈ বাই বাই আকৌ লগ পাম নেক্সট ব্লগত